মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ বিজ্ঞানৰ লেচন নম্বৰ 1 শস্য উৎপাদন আৰু ব্যৱস্থাপনা এই পাঠটোৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ঠিক আছে, গতিকে আজিৰ ভিডিঅ'টোত অলপমান ডিপলি এটেনশ্যন দিয়া। তোমালোকৰ চেপ্টাৰটোৰ নাম কি আছিল? শস্য উৎপাদন আৰু ব্যৱস্থাপনা। তো তোমালোকে এতিয়া 1 নম্বৰ প্ৰশ্নটো চোৱা। কি দিয়া আছে যে তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবোৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ্ণ কৰা। ঠিক আছে, তো এই নম্বৰত কি দিয়া আছে যে একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক কি কোৱা হয়? শস্য বুলি কোৱা হয়। বি নম্বৰটো কি দিয়া আছে যে শস্য সিঁচাৰ আগতে মাটিডৰা খালী ঠাইত কি হ'ব? চহোৱা হয়। তাৰপিছত এতিয়া তোমালোকে চি নম্বৰটো চোৱা যে নষ্ট হোৱা বীজবোৰ পানীত খালী ঠাইত কি হ'ব? উপঙি থাকি। দুই নম্বৰটো চোৱা কি দিয়া আছে যে শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা খালী ঠাইত কি হ'ব? পোষক দ্ৰব্য আৰু ইয়াত কি হ'ব? পানীৰ প্ৰয়োজন হয়। এতিয়া 2 নম্বৰটো চোৱা কি দিয়া আছে যে ক স্তম্ভৰ লগত খ স্তম্ভ মিলোৱা। ঠিক আছে, ক স্তম্ভত কি দিয়া আছে? খাৰিফ শস্য, ৰবি শস্য, ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ। আৰু খ স্তম্ভত কি দিয়া আছে? গৰুৰ খাদ্য। খ নম্বৰত কি? ইউৰিয়া আৰু ফসফেট। তাৰপিছত কি দিয়া আছে? প্ৰাণীৰ বৰ্ধিত দ্ৰব্য, গৰুৰ গোবৰ, গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য। ঠিক আছে, আৰু ঘ নম্বৰ কি দিয়া আছে? ঘেঁহু, বুট, মটৰ মাহ। আৰু ও নম্বৰ কি দিয়া আছে? ধান আৰু জব। উত্তৰটো হ'ব 1 নম্বৰটো কি হ'ব? ও নম্বৰটো হ'ব, 2 নম্বৰটো হ'ব ঘ নম্বৰটো, আৰু 3 নম্বৰটো হ'ব খ নম্বৰটো, আৰু 4 নম্বৰটো হ'ব ক নম্বৰটো। তোমালোকে কিতাপত চালে গম পাবা। 1 নম্বৰটো কি হ'ব? 1 নম্বৰটো হ'ব এই লাষ্টত খাৰিফ শস্য কি হ'ব? ধান আৰু জব। আৰু 2 নম্বৰত কি দিয়া আছে যে ৰবি শস্য। ৰবি শস্য কি হ'ব? খ নম্বৰটো হ'ব ঘেঁহু, বুট, মটৰ, মাহ। তাৰপিছত 3 নম্বৰটো কি দিয়া আছে যে ৰাসায়নিক সাৰ। ৰাসায়নিক সাৰ কি? ৰাসায়নিক সাৰ হ'ব খ নম্বৰটো ইউৰিয়া আৰু ফসফেট। তাৰপিছত কি আছে? 4 নম্বৰটো আছে জৈৱিক সাৰ। জৈৱিক সাৰটো তোমালোকে জানা যে প্ৰাণীৰ বৰ্ধিত দ্ৰব্য, তোমালোকৰ যে ঘৰৰ গৰু আছে, গৰুৰ গোবৰ, গোমূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য। উদ্ভিদৰ অৱশিষ্ট দ্ৰব্য মানে তোমালোকে ঘৰত যে পাচলি, শাক পাচলি এইবিলাকৰ যে অৱশিষ্ট পেলাই দিয়া, এইখিনি বস্তু কি হয়? ৰাসায়নিক সাৰ হয়। ঠিক আছে, তাৰপিছত 3 নম্বৰটো চোৱা। প্ৰত্যেকৰে দুটাকৈ উদাহৰণ দিয়া। দুটাকৈ উদাহৰণ দিব কৈছে। খাৰিফ শস্য। খাৰিফ শস্য কি হ'ব? এই নম্বৰটো খাৰিফ শস্য কি দিছে? খাৰিফ শস্য হ'ব মাকৈ আৰু চয়াবিন। বি নম্বৰটো কি হ'ব? ৰবি শস্য। উত্তৰ হ'ব সৰিয়হ আৰু তিচি। তাৰপিছত 4 নম্বৰটো কি দিয়া আছে যে তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা। নিজা শব্দৰে। ঠিক আছে, নিজে লিখিব দিছে। মাটি চহোৱা। সৰুকৈ এইবিলাক সৰুকৈ লিখা যায়, অলপমান ডাঙৰকৈ দিছোঁ যাতে তোমালোকে বুজাত সহায় হয়। মাটি চহোৱা কি হ'ব? যে মাটি চহোৱা শস্য উৎপাদনৰ প্ৰথম কাম, হয়নে নহয়? আমি যে শস্য উৎপাদন কৰোঁ, কোনো যে খেতি কৰোঁ আমি, এই খেতি কৰাৰ প্ৰথম কাম কি? মাটি চহোৱা। তাৰপিছত কি দিছোঁ যে কৃষি কাৰ্যৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় কাম হ'ল মাটিডৰা চহোৱা। অসমীয়াত দিয়া আছে, তোমালোকে ভালকৈ পঢ়িলেই বুজি পাবা। ঠিক আছে, তাৰপিছত কি দিয়া আছে? চহোৱা মাটিত উদ্ভিদৰ শিপা সহজে তললৈ যাব পাৰে, হয়নে নহয়? মাটি চহোৱা থাকিলে কি? উদ্ভিদৰ শিপা, এটা উদ্ভিদ যে গজিব, সেই শিপা সহজতে কি? তললৈ যাব পাৰে। আৰু গছৰ শিপাই চহোৱা মাটিত তললৈ গ'লে অতি সহজে উশাহ ল'ব পাৰে। ঠিক আছে, গছে কি? শিপাৰ সহায়ত উশাহ লয়। চহোৱা মাটিয়ে কেঁচু আৰু মাটিত থকা অণুজীৱৰ সংখ্যা বৃদ্ধিত সহায় কৰে, হয়নে নহয়? কেঁচু কিন্তু মাটিৰ বাবে খুব উপকাৰী। আৰু চহোৱা মাটিত কেঁচু কি? সহজে বৃদ্ধি পায়। তাৰপিছত কি আছে? মাটি চহ কৰা বা ঢিলা কৰা পদ্ধতিটোক মাটি চহোৱা বোলা হয়। বুজিছা যে কি কৈছে? যে মাটি চহ কৰা বা মাটি চাষ কৰা বা ঢিলা কৰা পদ্ধতিটোক কি বোলা হয়? মাটি চহোৱা বোলা হয়। মাটি চহাই অধিক ঢিলা কৰিব লাগে যাতে মাটিখিনি তল ওপৰ হৈ পোষক দ্ৰব্যবোৰ মাটিৰ সকলো অংশতে মিহলি হয়। মানে যিবিলাক সাৰ থাকে আৰু কি সকলো অংশতে যাতে কি হয়? মিহলি হয়। তাৰপিছত কি দিছে? নাঙলৰ দ্বাৰা এই কাম কৰা হয়। মাটি চহোৱা কাম কিহৰ দ্বাৰা কৰা হয়? নাঙলৰ দ্বাৰা কৰা হয়। নাঙল সাধাৰণতে কাঠ আৰু লোহাৰ সহায়ত সজা হয়, হয়নে নহয়? গৰুৰে যে হাল পায় নাঙলেৰে, কাঠ আৰু লোহাৰ সহায়ত সজায়। আজিকালিতো বৰ্তমান কি? ট্ৰেক্টৰেৰে হাল বোৱায়। ইয়াক এহাল বলদ বা ম'হৰ দ্বাৰা টনোৱা হয়। এহাল বলদৰ সহায়ত ইয়াত এজন হ'ব। ঠিক আছে, এজন মানুহে সহজে মাটি চহোৱা কাম কৰিব পাৰে। ইয়াত কি হ'ব? এজন।
এইখন নহয়, ইয়াত এজন হ'ব। তোমালোকে ইয়াত এই জাগাখনত কি লিখিবা? এজন, বুৰ্গীত জ লিখিবা, এজন। ঠিক আছে। তাৰপিছত ২ নম্বৰটো চোৱা। ২ নম্বৰটো কি দিয়া আছে? বীজ সিঁচা। বীজ সিঁচা। উত্তৰ, মাটি চহ কৰাৰ পাছত শস্য উৎপাদনৰ প্ৰয়োজনীয় কাম হ'ল কি? বীজ সিঁচা। তাৰপিছত লিখিবা যে প্ৰয়োজনীয় সাৰ পানী দি মাটিডৰা ভালদৰে চহোৱাৰ পিছত উন্নত জাতৰ বীজ কি কৰা হয়? নিৰ্বাচন কৰা হয়। নিৰ্বাচন কৰা হয় মানে কি? মাটি চহোৱাৰ পিছত কি? ভাল বীজ ব্যৱহাৰ কৰে মানুহে। বীজবোৰ উন্নত জাতৰ হোৱাৰ লগতে চাফা আৰু নিৰোগী ভাল সচৰ হ'ব লাগে, হয়নে নহয়? বীজ কি ভাল হ'লেহে তেতিয়াহে গজালিবিলাক ভালকৈ মেলিব আৰু কি কৃষি ভাল হ'ব, খেতি ভাল হ'ব। বীজবোৰ এক নিৰ্দিষ্ট দূৰত আৰু গভীৰতাত ৰোপণ কৰিব লাগে যাতে শস্যবোৰ বেছিকৈ সূৰ্যৰ পোহৰ আৰু মাটিৰ পৰা পোষক দ্ৰব্য আৰু পানী পাব পাৰে। এখন খেতি তেতিয়াহে ভাল হয় যেতিয়া সেই খেতিখনত সূৰ্যৰ পোহৰ ভালকৈ পৰে। তাৰপিছত কি দিয়া আছে? যে চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলি ব্যৱহাৰ কৰি বীজ সিঁচিব পাৰি। তাৰপিছত কি দিয়া আছে? যে আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিব পাৰি। বৰ্তমান কিন্তু ট্ৰেক্টৰৰ সহায়তো কি বীজ সিঁচা যায়, বেলেগ যন্ত্ৰ লগাই। সমভাৱে সমান দূৰত্ব আৰু গভীৰতাত এই সঁজুলিৰে বীজবোৰ কি সিঁচে। বীজ সিঁচাৰ পাছত বীজবোৰ মাটিৰে ঢাক খাইছেনে নাই তাক যন্ত্ৰটোৱে নিজে নিশ্চিত কৰে। ঠিক আছে। ফলত বীজবোৰ চৰাইৰ পৰা ৰক্ষা পৰে। বীজ সিঁচা যন্ত্ৰৰ দ্বাৰা বীজ সিঁচিলে খেতিয়কৰ শাৰীৰিক শ্ৰম কমে আৰু কি সময়ো ৰাহি হয়। ঠিক আছে। তাৰপিছত কি আছে? চি নম্বৰটো কি দিয়া আছে? বনবাদ নিৰোৱা। ঠিক আছে। উত্তৰটো চোৱা তোমালোকে। এইবিলাক কিন্তু সৰুকৈ লিখা যায়, কিন্তু তোমালোকে নোটখিনি ডাঙৰকৈ লিখিবা আৰু যেতিয়া পঢ়িবা, পঢ়াৰ পিছত পৰীক্ষাত কিন্তু তোমালোকে নিজে বনাই লিখিব পাৰিবা। ঠিক আছে। ডাঙৰকৈ পঢ়িলে অট'মেটিক সৰু হৈ আহিব। বনবাদ নিৰোৱা কি লিখিবা? উত্তৰ কি লিখিবা? যে খেতিপথাৰত শস্যৰ বাহিৰে গজি উঠা অনাৱশ্যকীয় উদ্ভিদসমূহ আঁতৰোৱাকে কি কয়? বনবাদ নিৰোৱা বোলে। ঠিক আছে। শস্যৰ বৃদ্ধিৰ কাৰণে বনবাদ নিৰোৱা প্ৰয়োজনীয় কাম। বীজ সিঁচাৰ আগতে অপতৃণবোৰ উভালি পেলাব পাৰি। অপতৃণ মানে কি জানা? যে আমি যে খেতি কৰোঁ, খেতিত যে কিছুমান বেলেগ উদ্ভিদ গজে, আমি যিখিনি উদ্ভিদ সিঁচো সেইখিনি উদ্ভিদ নহয়, কিছুমান বেলেগ উদ্ভিদ সিঁচে, সেইখিনি কি কয়? অপতৃণ। আমি যে নিৰুৱা কাম কৰোঁ, যেতিয়া আমি ধানো কিন্তু নিৰুৱা কাম কৰোঁ। আমি যেতিয়া মৰাপাট সিঁচোঁ, মৰাপাট সিঁচাৰ পিছতো কিন্তু আমি কেইদিনমান পিছত যেতিয়া মৰাপাটখিনি অলপ ডাঙৰ হয় তেতিয়া কিন্তু আমি এই অপতৃণ উদ্ভিদবোৰ নিৰুৱাই পেলাই দিওঁ, হয়নে নহয়? তাৰপিছত কি দিয়া আছে? যে সাধাৰণতে ফুল আৰু গুটি ধৰাৰ আগতেই অপতৃণ নিৰোৱাৰ ব্যৱস্থা ল'ব লাগে। তাৰপিছত কি? খন্তি অৰ্থাৎ আমি যে পাচন কওঁ, তোমালোকে কি কোৱা মই নাজানো, আমাৰ ইয়াত পাচন কয়। খন্তি কোৰ আদি ব্যৱহাৰ কৰি বনবাদ নিৰোৱা কাম কি কৰিব পাৰি। তাৰপিছত ২ নম্বৰটো কি দিয়া আছে? মৰণা মৰা কি তোমালোকেতো বুজিয়ে পাইছা যে পৰিণত শস্য চপোৱাৰ পাছত চপোৱা শস্যৰ বীজবোৰ সীহ আৰু গা গছৰ পৰা পৃথক কৰা ব্যৱস্থা কি বোলা হয়? মৰণা মৰা বোলা হয়। আগতেতো মানুহে মৰণা মাৰিছিল, এতিয়া কিন্তু মৰণা কি গাড়ীৰে মাৰে, হয়নে নহয়? খেতিয়কসকলে চোতালত চপোৱা শস্য গৰুৰ দ্বাৰা বীজবোৰ পৃথক কৰি লয়। আজিকালি বা দিয়া যন্ত্ৰৰ সহায়ত সীহ পাতানৰ পৰা বীজ পৃথক কৰিব পাৰি, হয়নে নহয়? কম্বাইন মেচিনৰ দ্বাৰা শস্য চপোৱা আৰু মৰণা মৰা দুয়োটা কাম কি কৰা হয়। তাৰপিছত ৫ নম্বৰটো কি দিয়া আছে? যে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি বৰ্ণনা কৰা। এনচাৰটো আমি এনেকৈ লিখিছোঁ যে জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদবোৰ হ'ল ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ, হয়নে নহয়? আনহাতে জৈৱিক সাৰ এবিধ কি প্ৰাকৃতিক লৱণ। জৈৱিক সাৰ কি প্ৰাকৃতিকভাৱে সৃষ্টি হয়, ৰাসায়নিক সাৰ কি মানুহে সৃষ্টি কৰে। খ নম্বৰ কি দিয়া আছে? যে ৰাসায়নিক সাৰ কাৰখানাত প্ৰস্তুত কৰা হয়, আনহাতে জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি বা ঘৰতে প্ৰস্তুত কৰিব পাৰি, হয়নে নহয়? ৰাসায়নিক সাৰ কি কল কাৰখানাত প্ৰস্তুত কৰে আৰু জৈৱিক সাৰ কি পথাৰত বা আমাৰ ঘৰৰ আগচোতালত বা পিছ চোতালত বা ঘৰৰ সন্মুখত আমি কি জৈৱিক সাৰ প্ৰস্তুত কৰোঁ। জৈৱিক সাৰ কিহেৰে প্ৰস্তুত কৰোঁ? আমি গৰুৰ যে গোবৰ থাকে, তাৰপিছত খাদ্যৰ পেলনীয়া শাক পাচলি, এইবিলাকৰ পৰা জৈৱিক সাৰ কি প্ৰস্তুত হয়। তাৰপিছত গ নম্বৰ কি? ৰাসায়নিক সাৰে মাটিত হিউমাছ যোগান ধৰিব নোৱাৰে, আনহাতে জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছ যোগান ধৰিব পাৰে। ঠিক আছে।
ঘ নম্বৰ কি যে ৰাসায়নিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য যেনে নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব পাৰে, আনহাতে জৈৱিক সাৰে উদ্ভিদৰ পোষক দ্ৰব্য নাইট্ৰজেন ফসফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যোগান ধৰিব নোৱাৰে। তাৰপিছত 6 নম্বৰটো কি দিয়া আছে, জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বৰ্ণনা কৰা। উত্তৰ, শস্যৰ ফল ফুল আৰু বীজৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে মাটিৰ আৰ্দ্ৰতা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যোগান ধৰাকে কি জলসিঞ্চন বোলে। তাৰপিছত পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি হ'ল, ক নম্বৰটো কি দিয়া আছে যে পানী ছটিওৱা ব্যৱস্থা, পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযোগী। পানী অহা মূল নলী ইডালত এটা নিৰ্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূৰ্ণনশীল বিন্ধা থকা নলী লম্বভাৱে লগোৱা হয়। পাম্পৰ চাপযুক্ত পানী মূল নলীয়েদি প্ৰবাহিত হ'লে ঘূৰ্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰে শস্যৰ ওপৰত পানীৰ কি পৰে, ছিটকনি পৰে। ঠিক আছে, মানে পানী ছটিওৱা ব্যৱস্থা যাক কয়। তাৰপিছত কি পানী নিগৰুৱা ব্যৱস্থা। খ নম্বৰটো চোৱা যে এই ব্যৱস্থাত পানী নিগৰাই টোপ টোপকৈ উদ্ভিদৰ গুৰিত পেলোৱা হয়, সেয়েহে এই ব্যৱস্থাক পানী নিগৰুৱা ব্যৱস্থা বোলে। উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলোৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি। ফলৰ গছ, বাগিচা আৰু ডাঙৰ গছত পানী যোগানৰ ই এক কি উত্তম ব্যৱস্থা। তাৰপিছত কি লিখিছোঁ যে পানীৰ অভাৱ থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থা কি আশীৰ্বাদ স্বৰূপ। ঠিক আছে, অসমীয়াত আছে, তোমালোকে ভালকৈ নোট লিখি লৈ যদি পঢ়া ভালকৈ নিজে নিজে বুজি পাবা। ঠিক আছে, তাৰপিছত 7 নম্বৰটো কি দিয়া আছে যে বৰ্ষা ঋতুত যদি ঘেঁহু সিঁচা হয় তেতিয়া কি হ'ব আলোচনা কৰা। মানে বৰ্ষা ঋতুত যদি কি সিঁচা হয়, ঘেঁহু সিঁচা হয়। উত্তৰটো এনেকৈ লিখিবা যে বীজ সিঁচাৰ কিছুমান নিৰ্দিষ্ট সময় থাকে, হয়নে নহয়? বীজ সিঁচাৰ কিন্তু কিছুমান কি থাকে, নিৰ্দিষ্ট সময় থাকে। ঘেঁহু শস্যৰ বিকাশ শীতকালতে সম্ভৱ। বৰ্ষা ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নহ'ব, কাৰণ বৰ্ষা ঋতুত মাটিৰ আৰ্দ্ৰতা আৰু উষ্ণ প্ৰবাহ অধিক হয়। তাৰপিছত আৰ্দ্ৰতা, উষ্ণতা আদিবোৰ উদ্ভিদৰ বৃদ্ধিত প্ৰভাৱ পেলায়। উদ্ভিদৰ বৃদ্ধিত কিন্তু আৰ্দ্ৰতা আৰু উষ্ণতাও কি পেলায়, প্ৰভাৱ পেলায়। সেয়ে বৰ্ষা ঋতুত ঘেঁহু সিঁচিলে উপযুক্ত ফলাফল পোৱা নাযাব। তাৰপিছত 8 নম্বৰটো চোৱা কি দিয়া আছে যে একে লেঠাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত কেনে প্ৰভাৱ পৰে বৰ্ণনা কৰা। উত্তৰ এনেকৈ লিখিবা যে একে লেঠাৰিয়ে মানে একেৰাহে শস্যৰ উৎপাদন কৰিলে মাটিডৰাত শস্যৰ বাবে প্ৰয়োজনীয় পোষক দ্ৰব্যৰ পৰিমাণ কি হ'ব, কমি যাব। ফলত কি হ'ব যে পোষক দ্ৰব্যবোৰ শস্যৰ বৃদ্ধিৰ বাবে অতি প্ৰয়োজনীয় তাৰপিছত পোষক দ্ৰব্যৰ পৰিমাণ কমি গ'লে শস্যৰ বৃদ্ধি আৰু বিকাশ কি হ'ব, ভাল নহ'ব। তাৰপিছত অপতৃণ কি, সিহঁতক কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি। এনচাৰ এনেকৈ লিখিবা যে খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাৱিকভাৱে যিবিলাক অপ্ৰয়োজনীয় উদ্ভিদ গজে সেইবোৰক কি বোলে, অপতৃণ বোলে। ঠিক আছে, তাৰপিছত এতিয়া চোৱা অপতৃণ মাটি চহোৱাৰ সময়ত উভালি পেলোৱা হয়। সময়ে সময়ে খন্তি বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃণ নিৰোৱাৰ ব্যৱস্থা কৰিব পাৰি। তাৰপিছত কি অপতৃণ নাশক, আমি যাক ঘাঁহ মৰা মেডিচিন বুলি কওঁ, অপতৃণ নাশক দ্ৰব্য আদি পথাৰত কি ছটিয়াই অপতৃণ নিয়ন্ত্ৰণ কৰা হয়। অপতৃণ মানেতো বুজি পাইছা, যিবিলাক মানে ব্লেক উদ্ভিদ, ব্লেক। তাৰপিছত 10 নম্বৰটো চোৱা যে তলত দিয়া বাকচসমূহ এনেদৰে সজোৱা যাতে কুঁহিয়াৰ উৎপাদনৰ এখন ক্ৰম তালিকা পোৱা যায়। ক নম্বৰত কি দিছে যে চেনীৰ কাৰখানালৈ শস্য পঠোৱা, জলসিঞ্চন, খেতি চপোৱা, বীজ সিঁচা, ৰোৱা, মাটি চহোৱা, পথাৰত হাল বোৱা, সাৰ প্ৰয়োগ। আমি উত্তৰত ক নম্বৰত এনেকৈ লিখিবা, প্ৰথমতে কি কৰিব লাগিব, পথাৰত হাল বোৱা, তাৰপিছত কি মাটি চহোৱা, বীজ সিঁচা বা ৰোৱা, তাৰপিছত কি সাৰ প্ৰয়োগ, তাৰপিছত জলসিঞ্চন, তাৰপিছত কি খেতি চপোৱা, তাৰপিছত চেনীৰ কাৰখানালৈ শস্য পঠোৱা। ঠিক আছে, এনেকৈ ক্ৰম অনুসৰি লিখা হ'ল। এতিয়া 11 নম্বৰটো চোৱা কি দিয়া আছে যে তলত দিয়া সংকেতৰ সহায়ত শব্দ শৃংখলসমূহ সম্পূৰ্ণ কৰা। গুটি অৰ্থাৎ কি বীজ,
তাৰপিছত কি হ'ব মাহজাতীয় উদ্ভিদৰ শিপাৰ টেমুনাত থকা বেক্টেৰিয়া কি ৰাইজোবিয়াম তাৰপিছত চি নম্বৰ কি দিয়া আছে যে পথাৰত পানী যোগান ধৰা ব্যৱস্থাক কি বোলা হয় জলসিঞ্চন তাৰপিছত ডি নম্বৰটো চোৱা কি দিয়া আছে যে শীতকালত খেতি কৰা শস্য কি ৰবি শস্য কয় তাৰপিছত ই নম্বৰটো কি দিয়া আছে এবিধ ৰাসায়নিক সাৰ কি ইউৰিয়া এবিধ কি ৰাসায়নিক সাৰ চপোৱা শস্যৰ পৰা বীজ পৃথক কৰা কামক কি বোলা হয় মৰণা মৰা বোলা হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানে আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে তোমালোকে লাইক এটা কৰি দিবা আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ঠিক আছে ধন্যবাদ